আজি মই দুপৰীয়া সাজ বনাবলৈ লৈছোঁ বৰালি মাছ টেঙা মৰা আগৰ লগত। কেনেকৈ বনাওঁ আপোনালোকক দেখাই আছোঁ। প্ৰথমতে মই মাছকেইপিচ ফ্ৰাই কৰি লওঁ। মাছৰ টেঙা জোলকণ বনাবৰ কাৰণে এয়া মই টেঙা মৰা কেনেদৰে ধুই কাটি ল'লোঁ আৰু এয়া 3 পিচ মাছ মই ফ্ৰাই কৰি ল'লোঁ আৰু এয়া 3টা আলু মই সিজাই পেলাই এয়া মোহাৰি লৈছোঁ আৰু এইফালে 5 ফোৰণ লৈ লৈছোঁ। তেলখিনিতে প্ৰথমতে ইয়াত দি দিম মই এতিয়া 5 ফোৰণ। তাৰপিছত দি দিম এতিয়া টেঙা মৰাখিনি। ইয়াত মই দি দিম এতিয়া হালধি। তাৰপাছত দি দিছোঁ এয়া নিমখ। এতিয়া ভালদৰে লৰাই দিম। ইয়াত মই এতিয়া সিজাই থোৱা আলুখিনি দি দিম। এয়া মই এতিয়া ভালদৰে লৰাই দিম। 3 মিনিটমান ভালদৰে ভাজি লোৱাৰ পিছত ইয়াত মই এতিয়া দি দিম জোখমতে পানী। পানীটো আপোনালোকে নিজৰ জোখমতে ল'ব পাৰে। ইয়াত এতিয়া মই দি দিম ভাজি থোৱা মাছকেইকণ। এতিয়া মই 20-25 মিনিটৰ কাৰণে এনেদৰে ঢাকি থৈ দিম জুইটো জোখত দি। এইফালে মোৰ মাছৰ টেঙা জোল উতলি আছে। এয়া মোৰ মাছৰ টেঙা জোল ৰেডি। এতিয়া মই বনাবলৈ লৈছোঁ কুন্দুলি আলু ভাজি। এয়া মই কুন্দুলি কাটি ল'লোঁ আৰু এয়া পিঁয়াজ আৰু এয়া শুকান জলকীয়া এটা লৈ লৈছোঁ। আজি মই আৰু এটা বস্তু বনাবলৈ লৈছোঁ, সেইটো হৈছে এয়া ৰঙালাও গুটি। কেনেকৈ বনাওঁ আপোনালোকক দেখাই আছোঁ। এতিয়া মই প্ৰথমতে কেৰাহীখন গৰম হ'বলৈ দিম। ইয়াত মই দি দিম এতিয়া ৰঙালাও গুটিখিনি। তাৰপিছত এনেদৰে লৰাই দিম। ইয়াত মই দি দিম এতিয়া নিমখ। এতিয়া মই লৰাই থাকিম। এনেদৰে অলপ সময় লৰোৱাৰ পিছত এয়া এটা দুটা ফুটিবলৈ আৰম্ভ কৰিছে। এয়া মোৰ ৰঙালাও গুটি ৰেডি। এয়া মোৰ দুপৰীয়া ভাত ৰেডি। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।